নমস্কাৰ বন্ধুসকল আজি নতুন ভিডিও এটা লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিছো আজি ভিডিওটোত আছে NEP ওপৰত আছে NEP অৰ্থাৎ নিউ এডুকেশ্যন পলিসি আৰু এই নিউ এডুকেশ্যন পলিসিত যেহেতু ছাত্ৰ ছাত্ৰীসকলে ডিগ্ৰী কোৰ্সটো 4 বছৰীয়া হৈছে বা 4 বছৰ পঢ়িবলগীয়া হ'ব গতিকে এই 4 বছৰনো কিয় পঢ়িবলগীয়া হ'ব বা 4 বছৰ নম্বৰ 4 নম্বৰ বছৰটোনো কি পঢ়িব লাগিব ইত্যাদি সম্পৰ্কে মই এই গোটেই ডিটেইলছ কিনি ভিডিওটোৰ জৰিয়তে মই ক্লিয়াৰিফিকেশন কৰি দিবলৈ গৈ আছো কাৰণ 1 আগষ্টৰ পৰা কলেজ বিলাক খুলিব আৰু কলেজ বিলাক খোলাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে কলেজলৈ গৈ কেনে ধৰণৰ কি ফেস কৰিব লাগিব এই সম্পৰ্কে এই ভিডিওটোত আছে আৰু যেহেতু বহুতো ছাত্ৰ ছাত্ৰীয়ে NEPৰ যিটো process হ'ব যেটো 4 years ডিগ্ৰী কোৰ্সটো যেটো process হ'ব হেতু বহুতৰ ছাত্ৰ ছাত্ৰী কনফিউজন হৈ আছে আৰু আমি এই ভিডিওটোৰ জৰিয়তে গুটেইখিনি আমি ক্লিয়াৰিফিকেশন কৰিম গতিকে আহকচোন আমি ভিডিওটো আৰম্ভ কৰো या प्रथमे দেখিছে 4 years BA B.Sc और B.Com দেখিছে না BA B.Sc B.Com এই গুটেই কেটা স্ট্ৰীমৰে কি হল 4 year গ্ৰেজুৱেচন হৈ গল আৰু অলৰেডি কলেজ বিলাকত ইমপ্লিমেন্ট হৈ গল আৰু আমি সমৰ্থৰ জৰিয়তে আমি সকলো ছাত্ৰ ছাত্ৰীয়ে এডমিশনো কৰিলো এডমিশন আজি 25 তাৰিখ হয় 25 তাৰিখত লাষ্ট ডেট আছিল স্পট এডমিশনো হৈ গল কিন্তু তথাপিও দুই এটা কিছুমান কাৰণত হয়তো সমৰ্থ পোৰ্টেলটো কিছুদিন খোলা ৰাখিব কাৰণ বহুতো ছাত্ৰ ছাত্ৰী মেজৰ চেঞ্জ কৰিব পৰা নাই আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে ইখন হিখন কলেজত এডমিশন হৈ আছে ইটো কোনোবা হয়তো ট্ৰান্সফাৰ লব ইত্যাদি ধৰণৰ কিছুমান কথা আছে সেইকাৰণে সমৰ্থ পোৰ্টেলটো খোলা থাকিব বা কিন্তু ষ্টুডেন্টৰ কাৰণে নহয় হেতু কলেজ বিলাকৰ কাৰণে খোলা থাকিব সম্ভৱ বাৰু যি নহওক আমি মূল উদ্দেশ্যটোলৈ আহো 4 year গ্ৰেজুৱেচন কি 4 year গ্ৰেজুৱেচন কি ছাত্ৰ ছাত্ৰীসকলে জনাটো অতি দৰকাৰ আৰু হে মই সেই কথাটো উপলব্ধি কৰিয়ে এই 4 year ডিগ্ৰী কোৰ্সটো অৰ্থাৎ গ্ৰেজুৱেচনটোনো কি সেই সম্পৰ্কে মই আপোনালোকক ভিডিওটোৰ জৰিয়তে বুজাই দিব খুজিছো কাৰণ এতিয়া সকলো কলেজতে NEP ইমপ্লিমেন্ট হৈছে আৰু গতিকে ছাত্ৰ ছাত্ৰী হিচাপে আমি সেই কথাখিনি জনাটো অতি দৰকাৰ আৰু দ্বিতীয়তে কথা সমৰ্থৰ জৰিয়তে আমি যেহেতু অকল মেজৰ আৰু মাইনৰ দুটা সাবজেক্ট সিলেক্ট কৰিছো গতিকে আমি অকল সেই দুটা সাবজেক্টই পঢ়িব লাগিব নে বেলেগ আৰু সাবজেক্ট পঢ়িব লাগিব এই সম্পৰ্কেও কিছুমান কথা আছে এতিয়া কথা হ'ল মেজৰ আমি যেটো চয়েস কৰিছো হেতু আমাৰ মেজৰ হ'বই আৰু যেটো মাইনৰ সাবজেক্ট হেতু মেইন মাইনৰ সাবজেক্ট হেতু প্ৰথম মাইনৰ সাবজেক্ট হিচাপে প্ৰথম ল'ব লাগিব আৰু কলেজ অনুসৰি যেহেতু NEP জৰিয়তে কোৱা হৈছে যে কি BA অৰ্থাৎ আৰ্টছৰ পৰাও এটা সাবজেক্ট লওঁ কলে ল'ব পাৰি BSc পৰাও এটা ল'ব পাৰি B.Com পৰাও এটা ল'ব পাৰি অৰ্থাৎ মাল্টি চয়েস এটো হয় গতিকে এই বস্তুটো আমি কলেজ খোলাৰ লগে লগে আমি সেই কলেজখনত কি ষ্ট্ৰীম আছে সেই অনুপাতে চাই আমি বাকি আমাৰ সাবজেক্ট এটা আমি চয়েস কৰিব লাগিব ঠিক আছে এতিয়া কথা হ'ল প্ৰথম আৰু এটা কথা আছে তাতে কলেজ প্ৰত্যেকখন কলেজতে এড অন কোৰ্স বুলি এটা কোৰ্স দিয়া হৈছে এবাৰ NEP আন্ডাৰত আৰু তাৰ উদ্দেশ্য হ'ল এটা কাৰিকৰী জ্ঞান নিচিনা হ'ব হেতু হে এড অন কোৰ্স বিভিন্ন ধৰণৰ আছে যেনে ছোৱালী বিলাকৰ কাৰণে বিউটিচিয়ান আছে নিটিং কাটিং আছে ইত্যাদি যোগাও আছে বা লৰা বিলাকৰ কাৰণেও কিছুমান কোৰ্স আছে গতিকে কোনে কি সাবজেক্টটো ল'ব বা কোনে কি এড অন কোৰ্স ল'ব হেতু কলেজ বিলাকত অফাৰ কৰাৰ ওপৰত ডিপেন্ড কৰিব গতিকে ছাত্ৰ ছাত্ৰীসকলে এড অন কোৰ্সটো ল'ব আৰু যেহেতু হেতু এড অন কোৰ্সটো কম্পালসৰি ল'বই লাগিব সেলফ ফাইনান্সিয়াল কোৰ্স হেতু সমৰ্থৰ লগত হি জড়িত নহয় এতিয়া কথা হ'ল 4 year গ্ৰেজুৱেচনটো কি এতিয়া ফাৰ্স্ট আমি যদি প্ৰথম বছৰ পঢ়ো এয়া দেখিছে ফাৰ্স্ট ইয়াৰ মানে অৰ্থাৎ প্ৰথম বছৰ পঢ়াৰ লগে লগে অৰ্থাৎ প্ৰথম বছৰ দুটা সেম থাকিব ফাৰ্স্ট সেম আৰু সেকেন্ড সেম আৰু প্ৰথম বছৰত আমি ফাৰ্স্ট সেম আৰু সেকেন্ড সেম পঢ়াৰ পাছত আমি কি পাম এখন সাৰ্টিফিকেট পাম গ্ৰেজুৱেট সাৰ্টিফিকেট বুলি কব এই গ্ৰেজুৱেট সাৰ্টিফিকেটখন পাম আৰু আমি যদি সেকেন্ড বছৰ যদি কমপ্লিট কৰো তেতিয়া হলে আমি এখন সেকেন্ড বছৰ অৰ্থাৎ সেকেন্ড বছৰ কমপ্লিট কৰা মানে থাৰ্ড আৰু ফোৰ্থ সেমলৈকে আমি যদি কমপ্লিট কৰো তেতিয়া গ্ৰেজুৱেট ডিপ্লোমা বুলি আমি এখন সাৰ্টিফিকেট পাম ঠিক আছে আৰু যদি 3 নম্বৰ বছৰ যদি আমি 5th সেম
আৰু 6 চেম কমপ্লিট কৰোঁ তেতিয়া আমি ডিগ্ৰী পাম অৰ্থাৎ গ্ৰেজুৱেট হ'ম আমি আৰু সেইটো কমপ্লিট হ'ব গ্ৰেজুৱেশ্যনটো আমাৰ কমপ্লিট হ'ব ঠিক আছে আৰু গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পাছত যেতিয়া আমি 4 ইয়াৰ্ছ আৰু 4 ইয়াৰ্ছটো পঢ়িম 7 আৰু 8 চেম ঠিক আছে 7 আৰু 8 চেম পঢ়াৰ লগে লগে আমি আমাৰ 4th ইয়েৰটো কমপ্লিট হ'ব আৰু 4th ইয়েৰটোত আমি কি পঢ়িব লাগিব চাওক আমি স্পেচিয়েলাইজেশ্যন কৰিব লাগিব কোনোবা এটা বিষয়ত আমি স্পেচিয়েলাইজেশ্যন ৰিচাৰ্চ পেপাৰ কৰিব লাগিব ঠিক আছে গতিকে এই বস্তুকেইটাই হ'ব আমাৰ সেইকাৰণে ইয়াত আমাৰ কোৱা হৈছে সমৰ্থত কোৱা হৈছে A.B.C একাডেমিক বেংক অফ ক্ৰেডিট এই বস্তুটো কেলে লাগে এই বস্তুটো এটা লিংক কৰিবলৈ কৈ আছে আমাক বাৰে বাৰে কৈ আছে আৰু A.B.C how to create A.B.C portal how to create A.B.C portal এই সম্পৰ্কত মোৰ ভিডিঅ' আছে মই এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত মই তাৰ লিংকটো দি দিম আপোনালোকে সেইটো চাই এটা A.B.C ক্ৰেডিট কৰিব লাগিব A.B.C প্ৰফাইল এটা চবই লাগিব কিয় লাগিব মই কৈ দিছোঁ এতিয়া আমি সাপোজ আমি ফাৰ্স্ট ইয়াৰটো পঢ়িলো ফাৰ্স্ট চেম সেকেন্ড চেম পঢ়িলো সাৰ্টিফিকেটখন আমি পাই গলো ঠিক আছে আৰু সেই সময়তে যদি আমি সেকেন্ড ইয়াৰটো আমি পঢ়িব নোৱাৰিলো বা কিবা কাৰণত কোনোবা মাক দেউতাকৰ চাকৰি সূত্ৰে ক'বলৈ আমি ট্ৰেন্সফাৰ হৈ গলো সেইকাৰণে কিবা এটা প্ৰব্লেম হ'ল বা আমি আমাৰ পইচাৰ প্ৰব্লেমটো নাহে আজিকালি যেহেতু গভৰ্ণমেণ্টে বিপিএল ষ্টুডেণ্টক এপিএল খিনিতো পইচা থাকিবই বিপিএল ষ্টুডেণ্টৰ যেহেতু গভৰ্ণমেণ্টেও ফেচিলিটি দি আছে গতিকে পইচা প্ৰব্লেম বুলি নকওঁ বা বেমাৰ হ'ল বা অন্যান্য কিবা কাৰণত যদি প্ৰথম বছৰ পঢ়ি সেকেন্ড বছৰ পঢ়িব নোৱাৰিলে তেতিয়াহ'লে সেই যি প্ৰথম বছৰ পঢ়ি সাৰ্টিফিকেটখন পালে সেই তাত এটা ক্ৰেডিট থাকিব সেই ক্ৰেডিটটো ক'ত জমা হৈ থাকিব সেই ক্ৰেডিটটো A.B.C পৰ্টেলত এই দেখিছেনে A.B.C প্ৰফাইল যিটো একাডেমিক বেংক অফ ক্ৰেডিট থাকিব তাত প্ৰথম বছৰ যিটো মাৰ্কছ হ'ব সেইটো তাত ক্ৰেডিট হৈ থাকিব ঠিক আছে আৰু যেতিয়া প্ৰথম বছৰ পঢ়িব নোৱাৰা প্ৰথম বছৰ পঢ়াৰ পাছত ষ্টুডেণ্ট জনে এবছৰ পঢ়িব নেক্সট বছৰ পঢ়িব নোৱাৰিলে বা তাৰ 2 নম্বৰ বছৰো পঢ়িব নোৱাৰিলে বা 3 নম্বৰ বছৰো পঢ়িব নোৱাৰিলে তাৰ পিছত ভাবিলে যে কি মই ডিগ্ৰীটো মোক কমপ্লিট কৰিব লাগে গতিকে মই নেক্সট আকৌ পঢ়িম যদি তেনেকুৱা মনোভাৱ হয় বা তেওঁলোকে যদি পঢ়িম বুলি ভাবে তেতিয়া আকৌ তেওঁলোকে কোৰ পৰা আৰম্ভ কৰিব পাৰিব ইয়াৰ পৰা সেকেন্ড ইয়াৰৰ পৰা আৰম্ভ কৰিব লাগিব কাৰণ তেতিয়াই আমাক কিটো কাম দিব A.B.C এই একাডেমিক বেংক অফ ক্ৰেডিটটো কাম দিব ইয়াত আমাৰ যেহেতু ফাৰ্স্ট ইয়াৰ বছৰৰ যিটো আমাৰ ক্ৰেডিট মাৰ্কছ থাকিব সেইটো জমা হৈ থাকিব আৰু সেই জমা হৈ থকা ক্ৰেডিট মাৰ্কছটোৱে আমাক সেই ফাৰ্স্ট ইয়াৰ পঢ়িব নলগা হৈ যাব তাৰমানে অৰ্থাৎ আমি সেকেন্ড ইয়াৰ পৰা পঢ়িলেই হ'ব আগতে কি হৈছিলে আমি যদি ডিগ্ৰী প্ৰথম বছৰ পঢ়িব নোৱাৰিলো সেকেন্ড বছৰ বা 3 নম্বৰ বছৰত আমি যদি 3 নম্বৰ বছৰটো যদি আমি নপঢ়িলো তেতিয়া আমি আকৌ কি কৰিব লাগিব ফাৰ্স্ট ইয়াৰ পৰা পঢ়িব লাগিব এবাৰ কিন্তু NEP জৰিয়তে সেই বস্তুটো নহয় সেইটো আমি ডাইৰেক্ট সেকেন্ড ইয়াৰ পৰা পঢ়িব পাৰিম ঠিক আছে আৰু ফাৰ্স্ট ইয়াৰ পঢ়াৰ পাছত আমি যেনেকৈ সাৰ্টিফিকেট পালো সেকেন্ড ইয়াৰটো আমি পঢ়াৰ পাছত ডিপ্লোমাখন লৈ থলো ঠিক আছে তেতিয়া আমি 3 নম্বৰ বছৰটো আকৌ পঢ়িব নোৱাৰিলো মাজত 2 বছৰ গেপ হৈ গ'ল 3 বছৰ গেপ হৈ গ'ল 4 নম্বৰ বছৰত আকৌ আমি ভাবিলো যে কি নাই মই পঢ়িবই লাগিব মই গ্ৰেজুৱেশ্যন ল'বই লাগিব তেতিয়া আমি কি কৰিব লাগিব আমি তেতিয়া আকৌ ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ পঢ়িবলৈ আমাক দৰকাৰ নাই আমি কি কৰিব লাগিব থাৰ্ড ইয়াৰত আমি ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিম কেলে ল'ব পাৰিম আমাৰ যেহেতু A.B.C পৰ্টেলটো থাকিব এই A.B.C পৰ্টেলত কি A.B.C আমাৰ কি থাকিব একাডেমিক বেংক অফ ক্ৰেডিটত আমাৰ এই ডিপ্লোমা যে লৈছিলো তাৰ যিটো মাৰ্কছ সেইটো ক্ৰেডিট হৈ থাকিব আমি সেই কাৰণে আমি আকৌ ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ পঢ়িব নালাগিব থাৰ্ড ইয়াৰ পৰা আমি পঢ়িব পাৰিম গতিকে থাৰ্ড ইয়াৰটো পঢ়াৰ পাছত আমাৰ ডিগ্ৰীটো কমপ্লিট হ'ব ডিগ্ৰীটো কমপ্লিট হোৱাৰ পাছতে আমি 4th নম্বৰটো পঢ়িব পাৰিম ঠিক আছে এতিয়া NEP জৰিয়তে এই ফেচিলিটিটো দিছে এতিয়া 4th ইয়াৰটো আমি পঢ়িম কেলে পঢ়িম এই 4th ইয়াৰটো পঢ়িবলৈ হলে ইয়াত এটা স্পেচিয়েলাইজেশ্যন বিষয় ল'ব লাগিব আৰু তাত ৰিচাৰ্চ পেপাৰ কৰিব লাগিব আৰু তাত কম্পালসৰি হ'ব কি ইন্টাৰ্নশ্বিপ কৰিব লাগিব আৰু ৰিচাৰ্চ পেপাৰ বনাব লাগিব যিকোনো এটা বিষয় ৰিচাৰ্চ পেপাৰ বনাব লাগিব ঠিক আছে এতিয়া এইখিনিটো এটা কিছুমান কথা আছে এটা যিজন ষ্টুডেণ্টে থাৰ্ড ইয়াৰত 5th or 6th চেমত গ্ৰেজুৱেশ্যন ল'ব গ্ৰেজুৱেশ্যনৰ যিবিলাক ষ্টুডেণ্টে 75%ৰ ওপৰত পাব তেওঁলোকেহে 4th ইয়াৰ কমপ্লিট কৰিবলৈ পাৰিব ঠিক আছে আৰু যিবিলাক ষ্টুডেণ্টে গ্ৰেজুৱেশ্যনৰ সময়ত অৰ্থাৎ ডিগ্ৰী লোৱাৰ সময়ত 75%ৰ
তলত পাব অৰ্থাৎ 75% বিলো হ'ব তেওঁলোকে কিন্তু ফ'ৰ্থ ইয়েৰ পঢ়িব নোৱাৰিব এইটো মনত ৰাখিব ইয়াত মই গোটেই কথাখিনি আকৌ ভালকে বুজাই দিছো ইয়াত দেখিলে থাৰ্ড ইয়েৰ গ্ৰেজুৱেশ্যন যেহেতু আমাৰ কমপ্লিট হ'ল কমপ্লিট হোৱাৰ পাছত যদি আমাৰ উইথ মেজৰ থাকিব লাগিব দেই 75% এবভ উইথ মেজৰ যদি থাকে তেতিয়া আমি ফ'ৰ্থ ইয়েৰ কি কৰিব পাৰিম পঢ়িব পাৰিম আৰু ফ'ৰ্থ ইয়েৰত কি হ'ব লাগিব আমাৰ স্পেচিয়েলাইজেশ্যন কিবা সাবজেক্ট এটা ল'ব লাগিব তাৰ বিষয় তাৰ ওপৰত আমাৰ কি হ'ব ৰিসাৰ্চ পেপাৰ থাকিব ঠিক আছে আৰু যিবিলাক ষ্টুডেণ্ট থাৰ্ড ইয়েৰ পঢ়াৰ পাছত ডিগ্ৰী কমপ্লিট হ'ব ডিগ্ৰী কমপ্লিট হোৱাৰ পাছত তেওঁলোকে দেখিলে যে কি তেওঁলোকৰ মাৰ্কছটো 75% বিলো হৈ গ'ল উইথ মেজৰ কিন্তু 75% বিলো হৈ গ'ল তেতিয়া কিন্তু তেওঁলোকে হি বা সি ইজ নট এলিজিবল টু কমপ্লিট 4 year for research paper 4 yearsৰ কাৰণে তেওঁলোক এলিজিবল নহব ঠিক আছে এতিয়া আকৌ এটা কথা আহিব আফটাৰ 4 years কমপ্লিট এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% পালে এইটো এই যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন লৈ 75% পালে তেওঁলোকে 4 year টো পঢ়িবই তেওঁলোকে স্পেচিয়েলাইজেশ্যন ৰিসাৰ্চ পেপাৰ হৈতে তেওঁলোকে কি কৰিব 4 years টো পঢ়িব আৰু 4 years কৰাৰ পাছত তেওঁলোকে 4 years কৰাৰ পাছতো যদি তেওঁলোকৰ 70% এবভ থাকে ইয়া দেখিলে 4 years পঢ়াৰ পাছত তেওঁলোকৰ যদি 75% এবভ থাকে উইথ মেজৰ এণ্ড ৰিসাৰ্চ পেপাৰ থাকে তেতিয়া তেওঁলোকে পোষ্ট গ্ৰেজুৱেট মাত্ৰ এবছৰ কৰিলেই হ'ব দেখিলে ন ইয়া মাত্ৰ তেওঁলোকে এবছৰ কৰিলেই হ'ব অৱশ্যে আগতে আমাৰ ডিগ্ৰী পঢ়িবলৈ আমাক লাগিছিলে 3 years আৰু এমএ কৰিবলৈ 2 years লাগিছিলে 5 years লাগিছিলে এতিয়া কিন্তু 4 years টো ডিগ্ৰীতে হৈ যাব আৰু পোষ্ট গ্ৰেজুৱেটৰ কাৰণে এবছৰ থাকিব ইয়াতো 5 years হৈছে কিন্তু ইয়াত অলপ চেঞ্জ এটা আহিছে হেতু হল ডিগ্ৰী লেভেলতে 4 years পঢ়িব লাগিব আৰু পোষ্ট পিজিত 1 year পঢ়িলে হ'ব হেখিনি কোনখিনি কাৰ কাৰণে কৈছে এটো 75% এবভ যি সকলে পাব উইথ মেজৰ থাকিব লাগিব ৰিসাৰ্চ পেপাৰ হৈতে যি সকলে 75% ওপৰত থাকিব তেওঁলোকে জাস্ট এবছৰ পোষ্ট গ্ৰেজুৱেট কৰিয়ে তেওঁলোকে এমএ মাষ্টাৰ ডিগ্ৰী হ'ব ঠিক আছে আৰু এইখিনিতে এটা কথা কওঁ এমফিল যিটো কোৰ্স আছিলে আগতে সেই এমফিল কোৰ্সটো কিন্তু এনইপি হোৱাৰ পাছত এমফিল কোৰ্সটো কমপ্লিট নাইকিয়া হৈ গৈছে ঠিক আছে এইটো এটা ইম্পৰ্টেন্ট কথা আৰু ইয়াৰ পাছতে আৰু এটা মই আপোনালোকক কৈ দিওঁ ক্লিয়াৰিফিকেশন কৈ দিওঁ থাৰ্ড ইয়েৰ অৰ্থাৎ ডিগ্ৰী পোৱাৰ পাছত গ্ৰেজুৱেশ্যন ডিগ্ৰী লোৱাৰ পাছত যিসকল ডিগ্ৰী কমপ্লিট হৈ গ'ল তেওঁলোকে থাৰ্ড ইয়েৰ পঢ়ি 6 সেমিষ্টাৰলৈকে পঢ়ি তেওঁলোকৰ ডিগ্ৰীটো কমপ্লিট হৈ গ'ল কিন্তু 75% বিলো হৈ থাকিলে উইথ মেজৰ আছে কিন্তু 75% বিলো আছে হেতে তেওঁলোকে কি এমএ পঢ়িব নোৱাৰিব নেকি এনেকুৱা এটা মনত প্ৰশ্ন আহিব হেতু পাৰিব তেওঁলোকেও মেজৰ পঢ়িব এমএ কৰিব পাৰিব মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব পোষ্ট গ্ৰেজুৱেট কৰিব পাৰিব তেওঁলোকে খালি কি কৰিব লাগিব তেওঁলোকৰ কাৰণে 2 years কৰিব লাগিব তেওঁলোকে পোষ্ট গ্ৰেজুৱেট কৰিবলৈ হলে 2 years কৰিব লাগিব ঠিক আছে গতিকে এয়াই আছিল বিষয়টো আপোনালোকে নিশ্চয় বুজি পালে প্ৰথমতে মই আকৌবা কৈ দিছো এয়া দেখিলে 4 years গ্ৰেজুৱেশ্যনটো কি আপোনালোকে গম পালে এতিয়া প্ৰথম বছৰ পঢ়িলে আপোনালোকে সাৰ্টিফিকেট কোৰ্স সাৰ্টিফিকেট এখন পাব সেকেন্ড বছৰ কৰিলে আপোনালোকে ডিপ্লোমা পাব থাৰ্ড 3 নম্বৰ বছৰ পঢ়িলে ডিগ্ৰীটো কমপ্লিট হ'ব আৰু 4 নম্বৰ হেসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িব যিসকলে ডিগ্ৰীত 75% এবভ পাব তেওঁলোকে স্পেচিয়েলাইজেশ্যন ৰিসাৰ্চ পেপাৰ হৈতে 4th year টো কমপ্লিট কৰিব লাগিব তাত ইন্টাৰ্নশিপ কৰিব লাগিব ৰিসাৰ্চ পেপাৰ বনাব লাগিব হেবিলাক হল তেওঁলোকৰ কাম হ'ব ঠিক আছে আৰু যিসকল ষ্টুডেন্ট থাৰ্ড ইয়াৰ ডিগ্ৰী কমপ্লিট কৰাৰ পাছত তেওঁলোকৰ 75% বিলত থাকিব তেওঁলোকেও এমএ কৰিব পাৰিব তেওঁলোকে কিন্তু 2 বছৰৰ কাৰণে এমএ 2 বছৰ কৰিবলৈ এমএ কৰোতে তেওঁলোকৰ 2 বছৰ লাগিব অৱশ্যে সময়টো একে সমানেই আছে ডিগ্ৰীত তেওঁলোকৰ 3 বছৰ লাগিলে এমএ তেওঁলোকৰ পোষ্ট গ্ৰেজুৱেটত তেওঁলোকৰ 2 বছৰ লাগিলে 5 years লাগি গল ঠিক আছে 5 years লাগি গল আৰু যিসকলে ডিগ্ৰীতে 4 years পঢ়িলে অৰ্থাৎ গ্ৰেজুৱেশ্যন পালে তেওঁলোকে উইথ মেজৰ 75% এবভ হ'ল তেওঁলোকে কলেজতে 4 নম্বৰ 4th year টো পঢ়িলে তেওঁলোকে কলেজতে স্পেচিয়েলাইজেশ্যন ৰিসাৰ্চ পেপাৰ হৈতে ইন্টাৰ্নশিপ আৰু ৰিসাৰ্চ পেপাৰ তেওঁলোকে ক্ৰিয়েট কৰিলে
আৰু তেওঁলোকে তাৰপিছত তাতো যদি 75% এবভ পাই যায় তেওঁলোকে তেতিয়া কি কৰিব পোষ্ট গ্ৰেজুৱেটৰ কাৰণে তেওঁলোকৰ মাত্ৰ এবছৰ কৰিলেই তেওঁলোকে পোষ্ট গ্ৰেজুৱেট কমপ্লিট হৈ যাব ঠিক আছে এইটোৱে আছিলে মূল বিষয়বস্তুটো এটা কথা মনত ৰাখিব যিহেতু আপোনাৰ মাজত যদি গেপ হৈ যাব পাৰে কেনেবাকে আৰু সেইবাবে আপোনালোকে ABC পৰ্টেলটো ক্ৰিয়েট কৰিব ABC পৰ্টেলটো ক্ৰিয়েট কৰাৰ পাছত সমৰ্থৰ লগত লিংক কৰি থব আৰু সেইটোৱে আপোনাক ভৱিষ্যতে সহায় কৰিব কিয়নো এবছৰৰ পাছত যদি আপোনাৰ কেনেবাকে কিবা কাৰণত বেমাৰে হওক বা কিবা ট্ৰেন্সফাৰে হওক বা কিবা দুৰ্যোগেই হওক কিবা কাৰণত যদি আপোনাৰ গেপ পৰি যায় তেতিয়াহ'লে আপোনাৰ সেই ABC একাডেমিক বেংক অফ ক্ৰেডিটে আপোনাক হেল্প কৰিব কাৰণ ফাৰ্ষ্ট ইয়েৰত যিটো ক্ৰেডিট মাৰ্কছ থাকিব সেইটো ABC পৰ্টেলত থাকি যাব ছেকেণ্ড ইয়েৰত যিটো ডিপ্ল'মা ক্ৰেডিট পাব সেইটো তাত জমা হৈ যাব আৰু থাৰ্ড ইয়েৰত যিটো ডিগ্ৰী পাব তাৰ মাৰ্কছো ABC পৰ্টেলত ক্ৰেডিট হৈ থাকিব গতিকে এই গোটেই কথাখিনি আপোনালোকে নিশ্চয় বুজি পালে আৰু যদি দৰকাৰ হয় ভিডিঅ'টো আকৌ এবাৰ চাই ল'ব মই যদি ভালদৰে বুজাব পৰা নাই গতিকে এবাৰ নিজে চালে মই যি এই ভিডিঅ'টোত লিখি দিছো যেনেকে ধৰণৰ লিখা আছে সেই লিখাখিনি আপোনালোকে চালেই বুজি পাব ঠিক আছে এয়াই আছিলে ভিডিঅ'টো আপোনালোকে নিশ্চয় উপকৃত হ'ব ভিডিঅ'টো চাই আৰু জাষ্ট লাইক কৰি দিব এটা লাইক কৰি দিলে ভাল পাম মই তেতিয়া গম পাম যে কি মোৰ ভিডিঅ'টো চাইছে বা মোৰ ভিডিঅ'টো আপোনালোকে বুজি পাইছে আৰু তেতিয়া মই ভৱিষ্যতেও এই ধৰণৰ ভিডিঅ' বনাই যাবলৈ সুবিধা পাম আৰু 2 নম্বৰতে শ্বেয়াৰ কৰি দিব যাতে ছাত্ৰ ছাত্ৰীসকলে এতিয়া বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আগৰ যিটো ডিগ্ৰী লেভেল বা আগৰ যিটো ডিগ্ৰী চিষ্টেম 3 years যিটো ডিগ্ৰী চিষ্টেম সেইটো বুলিয়ে ভাবি আছে তেওঁলোকে বহুতো হাতত মোবাইল নাথাকে বা তেওঁলোকে থাকিলেও তেওঁলোকে এইবিলাক বিষয়বস্তু নাচায় গতিকে তেওঁলোকে বুজি লওক যে কি 4 years ডিগ্ৰী কোৰ্চটোনো কি হয় এই গোটেই কথাখিনি বুজি লওক তেওঁলোকে মাজত যাতে এবছৰ গেপ পৰিলেও মই আৰু পঢ়িব নোৱাৰিম বুলি যাতে নেভাবে তাৰ এবছৰ দুবছৰ 3 বছৰ পাছত হ'লেও তেওঁলোকে আকৌ এডমিশ্যন লৈ গ্ৰেজুৱেশ্যনটো কমপ্লিট যাতে কৰিব পাৰে যিহেতু এইটো সুবিধা দিছে গভৰ্ণমেণ্টে NEPৰ জৰিয়তে আমি সুবিধা লাভ কৰিছো গতিকে এই গোটেই কথাখিনি ছাত্ৰ ছাত্ৰীসকলে মই ভাবো ছাত্ৰ ছাত্ৰীসকলে জনাটো প্ৰয়োজন আছে আৰু যিসকলে জানিছে তেওঁলোকেও নজনাসকলক যাতে এই বস্তুটো বুজাই দিব পাৰে গতিকে কাইণ্ডলি শ্বেয়াৰ কৰি দিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে বা আপোনালোকে চালেহে বা আপোনালোকে লাইক কৰিলেহে মই এই ধৰণৰ ভিডিঅ' বনাই যাবলৈ প্ৰেৰণা পাম ঠিক আছে থেংক ইউ সকলোলৈ শুভেচ্ছা দিছো নতুন এটা কলেজীয়া জীৱন আপোনালোকে লাভ কৰিছে নতুন এটা শিক্ষা বছৰ পাইছে NEPৰ জৰিয়তে নতুন ধৰণে আপোনালোকে শিক্ষা আহৰণ কৰিবলৈ সুবিধা পাইছে গতিকে সকলোকে শুভেচ্ছা জনাইছো ধন্যবাদ বাই বাই